ধৰি পৰা কি হৈ আছে ইমান ভাবি আছে টেনশ্যন গৈছে ডাঙৰ টেনশ্যন আৰে শুনক সদায় টেনশ্যন হিমগংগা তেল আৰে তুমি আৰে মোৰ যিটো টেনশ্যন হৈছে তুমি হিমগংগা নালাগে নৱৰত্ন খালে তোমাৰ টেনশ্যন শেষ নহয় হে অঁ এই সাংঘাতিক টেনশ্যন তুমি শুনিবা কওকচোন সিদিনাখন মই স্কুটিখন লৈ নগাঁৱলৈ গৈছোঁ ৰ'ব হা মোবাইল চাইলেণ্ট কৰি কোনোবা এখন ফোন মাৰি দিব অঁ চাইলেণ্ট কৰি লোৱা এক ছেকেণ্ড শুনিবা অঁ সিদিনাখন মই নগাঁৱলৈ গৈছোঁ স্কুটিখন লৈ তোমাৰ যাওঁতে গ'লোঁ আহোঁতে আহিছোঁ তোমাৰ ব্ৰিজখনৰ ওচৰত পাইছোঁহি যাবৰ কাৰণে মই ৰখি আছোঁ ছোৱালীজনীয়ে মই এনেকৈ ছিগনেল দি আছে মই চিনি নাপাওঁ ক'ৰ ছোৱালী দুটা ছিগনেল বোলে দাদা মোকো লৈ যাওক বুলি কৈছে ৰ'বচোন মোকো লৈ যাওক বুলি ক'লে বোলো যাম ছোৱালীজনী এতিয়া মই মানুহটো হেণ্ডচাম মানুহ দেখাত জানেই মই হেণ্ডচাম মানুহ দেখাত হয় বাৰু তাতে হেণ্ডচাম মানুহ ছোৱালীজনীয়ে কৈছে ভয়ো লাগিছে সেইটো টেনশ্যন এটা বোলো বহা বহিলোঁ ব্ৰিজখন পাৰ হৈ আপোনাৰ তাই কৈছে ৰখকচোন মই হস্পিটেলত এইখনত সোমাওঁ বোলো কিয় পিছে কথা এটা আছে সোমাওঁ ৰ'ব বোলো সোমালোঁ পিছে আপুনিও আহক লগত মই গুচি গ'লোঁ মই ডক্টৰ ক্লিনিঙত কাষতে বহি আছোঁ চকীখন সি মানুহজনী ভিতৰলৈ গৈছে তাই পিছত আহিছে ডক্টৰজনী আগত আহিছে হা আহি পেলাই মোক কৈছে কংগ্ৰেচুলেশ্যন বোলো কিহৰ কাৰণে মোক কংগ্ৰেচুলেশ্যন দিলে বোলো কি হয় মানে দিলে মই বুজি পোৱা নাই অভাৱ পোৱা নাই টেনশ্যন এটা হৈ গ'ল আৰু এটা টেনশ্যন কৈছে তুমি দেউতাক খবৰ লৈছা বোলো দেউতাক খবৰ লৈছোঁ বোলো কি আচৰিত আৰু টেনশ্যন বে কৈছে তুমি দেউতাক খবৰ লৈছা আচৰিত মই ছোৱালীজনীৰ পিছত বহি আছে সেইটো টেনশ্যন মই হেণ্ডচাম কাৰণে সেইটো টেনশ্যন তাই প্ৰেগনেণ্ট হৈ গ'ল মই বাপেক হ'ব ল'লোঁ সেইটো টেনশ্যন চালা এনেকুৱা টেনশ্যন ডক্টৰ বোলো নহ'ব এইটো কেনেকৈ হ'ব লাগিলে আপুনি মোক টেষ্ট কৰি চাওক মোৰ ব্লাড টেষ্ট কৰক তাই ব্লাড টেষ্ট কৰক অঁ দিয়ে নে গ'লোঁ টেষ্ট কৰিবলৈ গ'ল টেষ্ট কৰিলে যিটো ডক্টৰে টেষ্ট কৰিলে সি কৈছে চৰি বোলো কিহৰ কাৰণে কৈছে যিটো কথা চৰি কথা কৈছে আকৌ টেনশ্যন আকৌ টেনশ্যন কৈছে কিহৰ কাৰণে প্ৰথমতে কংগ্ৰেচুলেশ্যন ক'লে সেইটো টেনশ্যন এতিয়া চৰি কৰোঁতেতো টেনশ্যন হ'বই কিহৰ কাৰণে চৰি বুলি ক'লে কৈছে আপুনি কোনোদিন দেউতাক হ'বই নাই মই কোনোদিন দেউতাক হ'ব নাই অঁ আচৰিত সেইটো আৰু টেনশ্যন আৰু মই হেণ্ডচাম আছোঁ সেইটোতো টেনশ্যনেই ছোৱালীজনীৰ পিছত বহিলে সেইটো টেনশ্যন তাই প্ৰেগনেণ্ট হ'ল মোৰ কংগ্ৰেচুলেশ্যনে মই সেইটো টেনশ্যন এতিয়া কৈছে কি তুমি মই দেউতাক হ'ব নোৱাৰো সেইটো টেনশ্যন তেতিয়া মই ভাবিছোঁ যদি মই দেউতাক হ'বই নোৱাৰোঁ তেন্তে হ'লে মোৰ ঘৰত থকা ঘনীজনী সন্তানকেইটা কাৰ সেইকেইটা কাৰ সেইটো কাৰণে মোৰ হ'বতো বহুতো হেৰি ক দেখি মই নোৱাৰিম চাগে মই যামগৈ ক'ত যাবি ঐ মই ক'ত যাম মই নিজে নাজানো মই যামগৈ নাই মই নাথাকিম